আজি এই ভিডিঅ'টো যদি মই নবনাওঁ তেতিয়া মোৰ অন্তৰ আত্মাই আচলতে শান্তি লাভ নকৰিব আৰু জীৱন সাৰ্থক নহ'ব বুলি মই ভাবোঁ। হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। আৰু এইটো মোৰ 7 নম্বৰ ব্লগ। আৰু এতিয়া মই আছোঁ আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশটো চাওকচোন, চৌদিশে পানী। আমাৰ এই অঞ্চলটো বহুত বানপীড়িত অঞ্চল। আৰু আপোনালোকে গোলাঘাট জিলাৰ কমাৰগাঁও মহুৰা হৈ পেলাই যদি আহে তেতিয়া নিকৰি গাঁও, এই এলেকাটো নিকৰি গাঁৱত পৰে। আৰু বহুত দ এৰিয়া, বানপীড়িত অঞ্চল, প্ৰত্যেক বছৰে বানপানী হয়। আজি মানে এই ভিডিঅ'টো যদি মই নবনাওঁ মোৰ অন্তৰ আত্মাই আচলতে শান্তি লাভ নকৰিব আৰু জীৱন সাৰ্থক নহ'ব বুলি মই ভাবোঁ। সেইটো কাৰণে আজি এই ভিডিঅ'টো বনাবলৈ আহিলোঁ। সকলোখিনি কৈ আছোঁ আপোনালোকক, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া বিষয়টো হ'ল এনেকুৱা, অসমত এতিয়া বান পৰিস্থিতি বহুত ভয়ানক হৈ আছে। আৰু বিশেষকৈ অসমৰ কেইটামান ঠাইত আচলতে বহুত কাল ৰূপ ধাৰণ কৰিছে বানপানীয়ে। সেইকেইটা হৈছে আপোনাৰ যোৰহাট, চৰাইদেউ, নাজিৰা আৰু শিৱসাগৰ। বিশেষকৈ শিৱসাগৰত আচলতে বানপানী হৈছে এনেকুৱা পৰ্যায়, এনেকুৱা গতিবেগত আচলতে বানপানীৰ পৰিস্থিতি ভয়ানক হৈছে। মোৰ গোটেই জীৱনকালত আচলতে এনেকুৱা পৰ্যায়, এনেকুৱা লেভেলৰ আচলতে বানপানী মই আজিলৈকে দেখা নাই। এই পৰিস্থিতিত আপোনালোকে ভাবিলে মাথা নষ্ট হৈ যাব। ইমান ওপৰ লেভেলৰ আচলতে বানপানী ভয়ানক পৰিস্থিতি হৈছে। তাত শ আচলতে জীৱ জন্তু, গৰু ম'হ ছাগলী আদিৰ পৰা ধৰি হাজাৰ আচলতে পশু পক্ষী তাত মৃত্যুবৰণ কৰিছে আৰু বহু মানুহৰ মৃত্যু হৈছে। আৰু সা সম্পত্তিৰ পৰা ধৰি খেতি বাতিৰ পৰা ধৰি সকলো শেষ বিধ্বস্ত হৈ পৰিছে। আচলতে এই কথাষাৰ যেতিয়া মই প্ৰথম শুনিছিলোঁ ইমান বিশ্বাস কৰা নাছিলোঁ। এতিয়া মানে ছ'চিয়েল মিডিয়াত এনেকুৱা চৰ্চিত হৈ আছে, আপোনালোকে এই পৰিস্থিতিটো দেখিলে গা নোম শিয়ৰি উঠিব, আপোনালোক জিও কঁপি উঠিব। এনেকুৱা মানে চিটুৱেশ্যন হৈ আছে তাত। এই বিপদৰ সময়তে আচলতে মানুহে মানুহৰ বাবে কামত আহিব লাগে। আৰু এই বিষয়বিলাক হ'লে আচলতে ভূপেন হাজৰিকা দেৱৰ এটা গীত মনলৈ আহে, সেইটো হৈছে মানুহে মানুহৰ বাবে। আৰু জুবিন দালৈ খুবেই মনত পৰে। এই পৰিস্থিতিত জুবিন দা প্ৰত্যেক ক্ষেত্ৰতে আছিলে। আৰু এই পৰিস্থিতি বা এই সময়ছোৱাতে আচলতে প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটৰ, প্ৰত্যেকজন ব্যক্তিয়ে আচলতে এই সহায়ৰ হাত আগবঢ়োৱাটো এটা দায়িত্ব বুলি মই ভাবোঁ। প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটৰ এইটো এটা কৰ্তব্য বুলি মই ভাবোঁ। মানে এনেকুৱা সহযোগিতা আজিৰ যুগত লাগে, মানে সেইবিলাকে দেখুৱাই থৈ গৈছে আমাৰ মহাপুৰুষবিলাকে। আৰু এতিয়া এটাই কথা ভাল লাগিছে, অসমৰ বহু ঠাই ব্যক্তি আচলতে সহায় কৰিছে, লগতে কণ্টেণ্ট ক্ৰিয়েটৰবিলাকো একেলগ হৈ আচলতে সকলোৱে একেলগে সহযোগিতা আগবঢ়াইছে। আৰু ময়ো এই ক্ষেত্ৰত মানে নিজে যাবলৈ বহুত মন আছে, কিন্তু যাব নোৱাৰিলোঁ, দুখিত। আৰু তথাপিও ঘৰত থাকিও সকলোৱে আচলতে সহায়ৰ হাত আগবঢ়াব পাৰে। মই মানে খুব ধূলিকণা সদৃশ এটা সহায়ৰ হাত আগবঢ়াইছোঁ। এই আপোনালোকে চিনি পায় উৎপল ফৰেক্স বুলি, তেখেতৰ কিউআৰতে মই পঠাই দিছোঁ, আপোনালোকৰ স্ক্ৰীনশ্বটটো দি দিছোঁ। আৰু আপোনালোকেও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেতিয়া কণ্টেণ্ট ক্ৰিয়েটৰ বিভিন্ন ধৰণৰ আচলতে কিউআৰ ক'ড সিহঁতে দিছে, তাৰ যোগেদি আপোনালোকে অনলাইন ট্ৰেনজেকশ্যন কৰি পেলাই আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰে। এইখিনিতে আপোনালোক সকলোলৈ এটা ৰিকুৱেষ্ট থাকিল যে অসমৰ যিকোনো ঠাইত যাতে এনেকুৱা যদি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, একেটা সহযোগিতাই যাতে সকলোৱে থাকে। অসমত এই পৰিস্থিতিটো, এই সহযোগিতাটো আজিৰ দিনত বহুত প্ৰয়োজন হৈ আছে। আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইবোৰ কাৰণতে আচলতে মই আজি ভিডিঅ'টো নবনালে মোৰ অন্তৰ আত্মাই শান্তি নাপাব বুলি কৈছিলোঁ আৰু জীৱনটো মোৰ সাৰ্থক নহ'ব বুলি কৈছিলোঁ। গতিকে আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পাইছে, ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত দবাবলৈ নাপাহৰিব। আজি ইমানখিনিয়ে ক'লোঁ, আজিলৈ আহোঁ, বাই।